ডংকামকামত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰত আঁচনি শুভাৰম্ভ ভাৰত চৰকাৰে ৰূপায়ণ কৰা এই আঁচনিত জিলাখনৰ সৰ্বমুঠ ২৭,২২৭ লোকক সামৰি লোৱা হৈছে। আগন্তুক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ উপলক্ষে প্ৰাৰম্ভিক কাৰ্য অংশৰূপে সাফাই কাৰ্যসূচী ৰূপায়ণ ফুলনিত। ৩ স্থানত স্বচ্ছ হি সেৱাৰ অধীনত সাফাই অভিযানৰ কাৰ্যসূচী পালন অঞ্চলৰ ৰাইজ। চৰকাৰী ভিন আঁচনিৰ পৰা বহু দূৰত ধনশিৰি পৰিষদ সমষ্টি বিম ইংটি আৰু বাচকৰংফাৰ গাঁও দুখন গঠনৰ বয়স জিলা গঠনৰ সমবয়সৰ দুখন গাঁওবাসীৰ খোৱা পানীৰ বাবে মাত্ৰ দুখন কুঁৱা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো। এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ। সমগ্ৰ দেশৰ লগতে পশ্চিম কাৰ্বি আংলং জিলা ডংকামকামতো দেওবাৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰত আঁচনিৰ স্মাৰ্ট কাৰ্ড আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰত আঁচনি স্মাৰ্ট কাৰ্ড দেওবাৰে আনুষ্ঠানিক শুভাৰম্ভ কৰে দেওবাৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। প্ৰত্যেক বছৰ প্ৰত্যেক পৰিয়ালে ৫ লাখ টকা প্ৰত্যেক পৰিয়ালে পাব। দুখীয়া পৰিয়ালে সেইটো আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগে। তেখেতে কথাই নহয় তালৈ পৰিচয় দিছে। পশ্চিম কাৰ্বি আংলঙত বসবাস কৰি অহা সৰ্বমুঠ ২৭,২২৭ লোকক সামৰি ভাৰত চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আয়ুষ্মান ভাৰত আঁচনিৰ স্মাৰ্ট কাৰ্ড বিতৰণ কৰে। উল্লেখ্য, ডংকামকামক লাংচডো খেলপথাৰত অনুষ্ঠিত এই আঁচনিটোৰ শুভাৰম্ভণি অনুষ্ঠানত বিধায়ক ডক্টৰ মানসিং ৰংপি, পশ্চিম কাৰ্বি আংলঙৰ ৯টা পৰিষদ সমষ্টিৰ সদস্য, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ডক্টৰ কাৰেং ৰংপিপি প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত বহু দুখীয়া জনতাৰ মাজত সৌৰচালিত লাইট বিতৰণ কৰে মুখ্য অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। অভিযান কাৰ্ড আছে, তেওঁলোকৰ যদি এপ্লাই কৰা নাই আগতে বা কিবা কাৰণত তেওঁলোকৰ অসুবিধাৰ কাৰণে কাৰ্ডটো পোৱা নাই, গতিকে তেওঁলোকৰ যদি অটুল অমৃত অভিযানৰ কাৰ্ডৰ জৰিয়তে লগে লগে আমাৰ জইণ্ট ডাইৰেক্টৰ অফিচত দি দিল, সেইখিনি নম্বৰ আছে, সেই নম্বৰ এপ্লাই কৰিলে লগে লগে পাই যাব। এই প্ৰথম পৰ্যায়ত কিমানটা কাৰ্ড বিতৰণ কৰা হ'ব? এতিয়া কাৰ্বি আংলঙৰ টোটেল আছে 80,430 হৈছে কাৰ্বি আংলঙত, আৰু লগতে আমাৰ আজি ৰংঘাং ব্লকৰ আণ্ডাৰত 12,200 আজি বিতৰণ কৰা হৈছে। 12,200 পৰিয়ালে আজি বিতৰণ কৰা হৈছে, আৰু বাকীবিলাক যিবিলাকৰ পোৱা নাই, যিবিলাক বাদ পৰি গৈছে, তেওঁলোকৰো অটুল অমৃত অভিযানৰ কাৰ্যৰ জৰিয়তে তেওঁলোকৰ এপ্লাই কৰি সেইটো পাইছে। 11ৰ পৰা চেঞ্চাছ হৈছে, সেইবিলাকৰ গোটেইখিনি পৰিয়ালে পাব যিবিলাকক এপ্লাই কৰাটো। দৰিদ্ৰ সীমাৰেখাৰ তলত দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাক পাব, যিবিলাকৰ চাকৰি আছে, যিবিলাকৰ কণ্ট্ৰেক্ট বিজনেছ কৰে, তেওঁলোকৰ কিন্তু নাপাব। কিন্তু প্ৰত্যেক দুখীয়া দৰিদ্ৰ সীমাৰেখা যদি কিবা কাৰণত লাভ কৰে সেইবোৰ কৰ্তন কৰা হ'ব নেকি? যদি হ'ব, হয়তো যদি কোনোবা লাভ কৰে তেওঁলোকৰ সেইটো চাৰ্টিফিকেট কৰি সেইটো কৰা হ'ব। আৰু আজি যিবিলাকৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে এইটো চলাৰ লেম্প দিয়া হৈছে। চলাৰ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীবিলাক নাৰ্চাৰীৰ পৰা ক্লাছ 12লৈকে তেওঁলোকৰ যিবিলাকৰ পঢ়া অসুবিধা, কাৰেণ্ট কেতিয়াবা গুচি যায়, বিজুলী গুচি যায়, তেওঁলোকৰ কাৰণে আজি সুবিধা দিবৰ কাৰণে আমাৰ চৰকাৰে এইটো আজি দিয়া হৈছে। জাছন ইংহি কেলভিন টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। শৰত অহাৰ লগে লগে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো উৎসৱ আৰম্ভ হয়। শাৰদীয় দুৰ্গোৎসৱ সমান্তৰালকৈ ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ উদযাপনৰ বাবে জিলাখনৰ ২৬টা পৰিষদ সমষ্টিতে সমানে আয়োজন চলিছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই ফুলনি পৰিষদ সমষ্টি অন্তৰ্গত ফুলনি মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ কাৰ্বি সাংস্কৃতিক সমিতিও। হয়, ইফালে যদি শাৰদীয় দুৰ্গোৎসৱৰ বতৰ, আনফালে সমান্তৰালকৈ পাহাৰীয়া জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত চলিব মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপন বৰ্ণাঢ্য কাৰ্যসূচী, অৰ্থাৎ ধূপ ধূনা বন্তি আদি নৈবেদ্যৰে জগদাত্ৰী জননী দুৰ্গা মাতৃৰ বন্দনা আৰু কাৰ্বি জাতিৰ অস্তিত্ব তথা পৰম্পৰাৰ বাহক
মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ হৰলোলাসো একেদৰে চলি থাকিব। ফুলনি চেৰদিখোন উইভিং সমবায় সমিতিৰ উদ্যোগত আগন্তুক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপন থলী তাৰাবাসা ডেংকিম আগলাম চেণ্টাৰ বজাৰ আৰু ফুলনি বজাৰ এলেকাত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ স্বচ্ছতা হি সেৱাৰ অধীনত সাফাই অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰে। ফুলনিৰ জনপ্ৰতিনিধি দৰসিং ৰংহাং আৰু তেওঁৰ সহধৰ্মিনী সাবিনা তেৰনপি প্ৰমুখ্যে স্থানীয় আত্মসহায়ক গোটৰ সদস্যববীয়াসকলে এই সাফাই অভিযানত সহযোগ কৰে। ফুলনিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। ভাবিলে আচৰিত লগা কথা, কাৰ্বি আংলং জিলা গঠনৰ বয়সৰ সৈতে গাঁও দুখন গঠনৰ বয়স একেই হয়। বিগত 1952 চনতে গঠন হৈছিল এই দুখন গাঁও। গাঁও দুখন গঠনৰ স্বৰ্ণ জয়ন্তী বৰ্ষ কেতিয়াবাই পাৰ হৈ গ'ল, কিন্তু আজিলৈকে গাঁও দুখনত খোৱা পানীৰ বাবে নাই ভাল ব্যৱস্থা, নাই ভাল সুচল পথ। দুখন গাঁৱৰ গয়াৰ খোৱা পানীৰ বাবে আছে মাত্ৰ দুটা পকী কুঁৱা। এনে দুৰ্ভগীয় গাঁও দুখনো ক'ত আছে জানিবলৈ চাহক আমাৰ এই প্ৰতিবেদন। গাঁও দুখন আছে পূব কাৰ্বি আংলঙৰ ধনশিৰি পৰিষদ সমষ্টিৰ ধনশিৰিত। হয়, ধনশিৰি পৰিষদ সমষ্টি এলেকাত ইয়ে আছে পৰিষদ চৰকাৰৰ পৰা সৰ্বতো প্ৰকাৰে পিছপৰা বিম ইংটি আৰু বাচক ৰংফাৰ গাঁও। এই দৃশ্যলৈ ভালদৰে মন কৰক। গাঁও দুখনলৈ যোৱা একমাত্ৰ এই পথৰ দৃশ্য দেখি আপুনি ক'বনে যে গাঁও দুখনৰ গঠন হ'বৰে পৰা সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি শতবৰ্ষ হ'বলৈ গৈ আছে। খুবেই আচৰিত কথা, জিলাখনৰ মুখ্য চহৰ প্ৰায় গাতে লগা সমষ্টিটোৰ এই গাঁও দুখনৰ ৰাইজৰ বাবে খোৱা পানীৰ সংগ্ৰহৰ বাবে দিছে মাত্ৰ দুখন পকী কুঁৱা। তাকো জিলাৰ স্বায়ত্তশাসিত পৰিষদত ASDC শাসনৰ কালচোৱাত দিছিল। ASDC শাসনৰ কালচোৱাৰ কুঁৱা দুখন, চৰকাৰী ঘৰ 5টা, কংগ্ৰেছৰ শাসনৰ সময়ত চৰকাৰী ঘৰ 5টা প্ৰদান কৰিছিল। সাংবাদিকৰ কেমেৰাৰ সন্মুখত হোৱা গাঁওবুঢ়াগৰাকীয়ে গাঁওখনৰ ইতিহাস আদি ব্যক্ত কৰাৰ লগতে চৰকাৰৰ পৰা আজি কপতি কি পালে বা পোৱা নাই এই সন্দৰ্ভত এইদৰে কয়। ঠিক আছে তাহলে Data rong ke apang ke establish ba ke rong adron kan oe dong ke chok phabe tanong 35 ne kan andolu 42 dulu দরকার পুয়া পাং লতে রং এনে লা ini si ke cepan me penjo hilik libu ang se sarkar pe nang raw re ko ane kan pe ne ni tum 1952 pen gedu pen pinian tokta ni tum pan ke sarkar pe nang raw ang thang chi thek long li lanon iprang bang ni election ahut puti tiok asorkar le bang tiok aleng thile bang tamen ni tum pan rong pan towa la pen ring lang ke yun ji awi lasi nang rap lo ten ni tum lasi la pan si thek chot puni tum rong rap ti পুনৰ গাঁও দুখনলৈ যাব লগা এই পথৰ দৃশ্য ভালদৰে লক্ষ্য কৰক। আপুনি সহজতে অনুমান কৰিব পাৰিব যে গাঁও দুখন চৰকাৰী ঘৰৰ পৰা কিমান অৱহেলিত, বঞ্চিত তথা প্ৰতাৰিত। গয়ে মিলি প্ৰত্যেক বছৰে গাঁৱলৈ অহা যোৱা পথ এইদৰে বন জংঘল কাটি চাফা কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে দুই এঠাইত মাটি পূৰ্ণ কৰি মেৰামতি কৰে। পৰিৱৰ্তনকামী বিজেপি চৰকাৰ পৰিৱৰ্তনৰ অকণমান বঁটা এই দুখন গাঁৱলৈ আহিবনে? মংগল ইংহিৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলঙৰ লাংহিন পৰিষদ সমষ্টিৰ অন্তৰ্গত জাইপঙত কাৰ্বি ছাত্ৰ সন্থাৰ নতুন কাৰ্যালয় মুকলি। পিছপৰা জাইপঙৰ বৃহত্তৰ অঞ্চলত শিক্ষককে ধৰি বিভিন্ন সমস্যাসমূহৰ সমাধানত নেতৃত্বৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই সন্দৰ্ভত আলোচনা বিলোচনাৰ সুবিধাৰ বাবে মুকলি কৰা হয় KSA কাৰ্যালয়। জাইপঙত নতুনকৈ মুকলি কৰা অনুষ্ঠানৰ উপলক্ষে আয়োজিত আৰু KSAৰ লাৰণ তকবীৰ অতিথি পৰিচয় পৰ্বৰে শুভাৰম্ভ কৰা সভাত KSA কেন্দ্ৰীয় কমিটিৰ সভাপতি সুৰেন গ্ৰামছা, সাধাৰণ সম্পাদক জেমছন টিছো, মুহল টিছো আৰু KSAৰ জিলা কমিটিৰ সভাপতি খনসিং টিমো, সুকুৰ বে, মিন্দাৰ ৰংপি প্ৰমুখ্যে যথেষ্ট সংখ্যক ছাত্ৰৰ সদস্যা উপস্থিত থাকে। সভাত জিলাখনৰ আন ঠাইৰ তুলনাত পিছপৰা বৃহত্তৰ জাইপং অঞ্চলক সকলো দিশৰ উন্নতিৰ ক্ষেত্ৰত ছাত্ৰ সন্থাই কৰিবলগীয়া তথা নেতৃত্ব দিবলগীয়া বিভিন্ন দিশ আৰু বিষয়সমূহ আলোচনা কৰে। বিশেষ প্ৰতিবেদক কাট নিউজ।
সময় হৈছে এটি সম বাণিজ্যিক বিৰতিৰ J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435925116. J&J Amandu, Difu Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত আৰু খটখটি থানাৰ অন্তৰ্গত এলেকাত দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনা অচিনাক্ত গাড়ী এখনে মহতিয়াই নিলে দুই বৃদ্ধ দম্পতীক বিনোদ বসুমতাৰী বয়স 70 লোকজনক এই ঘটনাত আহত হয় পত্নী দিনা বসুমতাৰী ঘটনাস্থলীতে দুজনৰ মৃত্যুক আকুৱালি লয় আহত বিনোদ বসুমতাৰীক বোকাজান অসামৰিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি আছে জানিব পৰা মতে খটখটিৰ টিকা বস্তি নিবাসী বিনোদ বসুমতাৰী আৰু পত্নী দিনা বসুমতাৰী পথেৰে গৈ থকা অৱস্থাত দেওবাৰে মহতিয়াই থৈ যায় এই ঘটনাৰ ফলত বিনোদ আহত হয় আনহাতে পত্নী দিনা ঘটনাস্থলীতে দুখজনক মৃত্যুক সাৱটি ল'বলগীয়া হয় নিহত দিনাৰ শৱদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বোকাজান অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আহত বিনোদ বসুমতাৰী বোকাজান অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে এই ঘটনাৰ সংক্ৰান্তত খটখটিৰ আৰক্ষীৰ তদন্ত অব্যাহত আছে
বোকাজনৰ পৰা আনন্দ জেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ মহামায়া পৰিষদ সমষ্টিটোত দেওবাৰে মুকলি কৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান আঁচনি এই আঁচনি শুভাৰম্ভ কৰে মহামায়া পৰিষদৰ জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ এমএছি লুনচিং তেৰণে মহামায়া পৰিষদ সমষ্টিৰ জুংথুং এলপি স্কুলৰ প্ৰাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান আঁচনি শুভাৰম্ভ কৰে স্থানীয় জনপ্ৰতিনিধি লুনচিং তেৰণে আঁচনি মুকলি কাৰ্য সম্পন্ন হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান আঁচনিৰ কাৰ্ড সভাত অংশ লোৱা দুখীয়া জনতাৰ মাজত বিতৰণ কৰে জনপ্ৰতিনিধিগৰাকীয়ে লাভাংকে লাখ ফক লাসক কাৰ্ড বাঙানা লেতুম কেলংতে লাখ ফলো স্টেশন কই দন্দে কুলতাংতে মোনাংলি বাই চান্স কোপেনে কোপানা জংসি এক্সিডেন্ট ডেট কুসিতা নাং মানে থিলত কুসিতা হালাসু থিলত আলাকে 5 লাখ 10 লাখ কুসিতা ইসি অ্যামাউন্ট কা কভার দো হালাফান কি ইন্স্যুরেন্স দো নাসি লাদাক ইন্স্যুরেন্স দোলা লাখ ফলগ নাসি পিনি নাস আয়ুষ্মান ভারত আকার্ড বাংকে আফাংসি নিলি লামথাং थियांको লাবাংকে কাং কুপন পিনি বাংকে দে ক্লিয়ার নালে তোমরা রাঙ্গ নাসি উল্লেখ্য এই আঁচনি মুকলি তথা আঁচনি কাৰ্ড বিতৰণ অনুষ্ঠানত মহামায়া ভিডিচি অধ্যক্ষ হাৰসিং ইংলেং সামেলাংশ ব্লক মণ্ডলৰ সম্পাদক বাবু টিছো গাম কেন্দ্ৰ কৰ্মী ৰাজেশ তেৰণ উপৰিও দলীয় বহু সমৰ্থক আৰু নেতাকৰ্মী উপস্থিত থাকে ডকমকাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ